বিগত সময়ত এই মৃদুল দেউৰী নামৰ এইজন মৃদুল দুৱৰী নামৰ এইজন বিষয়াই ইয়াত প্ৰতিজন ঠিকাদাৰৰ পৰা 15% 20% কমিশ্যন লৈ থকা আমি দেখা পাওঁ। আজি গোৰেশ্বৰত বিভিন্ন যোগ্য ব্যক্তি আছে, বিভিন্ন টেণ্ডাৰিং কৰিছে। আজি গোৰেশ্বৰত 300 কোটি প্ৰায় 300 কোটি টকা আবণ্টন হৈছে, কিন্তু আজি গোৰেশ্বৰৰ স্থানীয় যুৱক নিবনুৱাই সেই টেণ্ডাৰিঙত তাত সোমাব পৰা নাই। এই মৃদুল দুৱৰী নামৰ এই বিতৰ্কিত তথাকথিত এজন দুৰ্নীতিগ্ৰস্ত বিষয়াই ইয়াত কমিশ্যনৰ অংশত তেওঁ আজি কামৰ আমন্ত্ৰণ দি থকা আমি দেখা পাইছোঁ। বিগত সময়ত আপোনালোকে দেখা পাইছে যে এইজন বিতৰ্কিত এজন বিষয়াই বছৰ বছৰ ধৰি এই শুক্লা জলসিঞ্চন প্ৰকল্পত ঠিকা আবণ্টন দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি থকা আমি দেখা পাইছোঁ। এই মৃদুল দুৱৰী নামৰ এজন তথাকথিত সহকাৰী কাৰ্যবাহী অভিযন্তাই তাৰ সাহসত এই শুক্লা জলসিঞ্চন প্ৰকল্পত আজি 10-12 বছৰে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে। কি কাৰণে এৰেষ্ট কৰিছে ছাৰ? কিমান টকা ছাৰ? দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প শুক্লাই চেৰফাং জলসিঞ্চন সংমণ্ডলত গোৰেশ্বৰস্থিত অফিচত আজি ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনৰ যুটীয়াভাৱে আজি জলসিঞ্চনত টেণ্ডাৰিঙৰ সংক্ৰান্তত ঠিকা নিবিদাৰ কাৰণে আৰু আবণ্টন পোৱাৰ কাৰণে এজন বিতৰ্কিত দুৰ্নীতিগ্ৰস্ত এজন বিষয়া সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল দুৱৰীয়ে আজি বহুদিনৰ পৰা গোৰেশ্বৰত উঠি ৰজা বহি ৰজা হৈ থকা আমি দেখা পাইছোঁ। বিগত সময়ত আপোনালোকে দেখা পাইছে যে এইজন বিতৰ্কিত এজন বিষয়াই বছৰ বছৰ ধৰি এই শুক্লা জলসিঞ্চন প্ৰকল্পত ঠিকা আবণ্টন দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি থকা আমি দেখা পাইছোঁ। আজি আপোনালোকে দেখা পাইছে যে বিগত সময়ত এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল, এই অঞ্চলটোত কৃষকে পানী যোগানৰ নামত এই বৃহৎ জলসিঞ্চন প্ৰকল্পটোৰ দ্বাৰা শ শ কোটি টকা আবণ্টন হৈ থকা দেখা পাইছিলোঁ। কিন্তু শেহতীয়াভাৱে আমি আজি দেখা পাইছোঁ যে গোৰেশ্বৰত বৰ্তমান যিজন মুখ্য অভিযন্তা হৈ কাৰ্যনিৰ্বাহ কৰি আছে বসুমতাৰী উপাধিৰ এজন সততাৰ নিষ্ঠা থকা ব্যক্তি, সেইজন ব্যক্তিক অন্ধকাৰত ৰাখি এই মৃদুল দুৱৰী নামৰ এজন তথাকথিত সহকাৰী কাৰ্যবাহী অভিযন্তাই তাৰ সাহসত এই শুক্লা জলসিঞ্চন প্ৰকল্পত আজি 10-12 বছৰে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে। আমি ইয়াত আজি যি ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে যি যুটীয়াভাৱে অভিযান চলালে আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমকো স্থান দিব বিচাৰিছে। BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন সপোনৰ ছুইজাৰলেণ্ড বনাব বিচাৰি আছে, কিন্তু সেই সময়ত আজি আমি দেখা পাইছোঁ যে BTCৰ যি এই গোৰেশ্বৰস্থিত যি শুক্লা জলসিঞ্চন প্ৰকল্পত আজি যি ভিজিলেন্সে যুটীয়াভাৱে আজি অভিযান চলাই মৃদুল দুৱৰীক আজি হাতে লোতে ধৰি যি নিদৰ্শন দাঙি ধৰিলে আমি সদৌ অসম গৰিয়ামৰীয়া দিশৰ পৰা ধন্যবাদ জনাইছোঁ। বিগত সময়ত এই মৃদুল দুৱৰী নামৰ এইজন বিষয়াই ইয়াত প্ৰতিজন ঠিকাদাৰৰ পৰা 15% 20% কমিশ্যন লৈ থকা আমি দেখা পাওঁ। আজি গোৰেশ্বৰত বিভিন্ন যোগ্য ব্যক্তি আছে, বিভিন্ন টেণ্ডাৰিং কৰিছে। আজি গোৰেশ্বৰত 300 কোটি প্ৰায় 300 কোটি টকা আবণ্টন হৈছে, কিন্তু আজি গোৰেশ্বৰৰ স্থানীয় যুৱক নিবনুৱাই সেই টেণ্ডাৰিঙত তাত সোমাব পৰা নাই। এজন তথাকথিত মৃদুল দুৱৰীক যি শাস্তি আমি উচিত শাস্তি দিয়াৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ বিষয়াসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, তেতিয়াহে এখন অসম ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত উন্নত হ'ব। কিন্তু শেহতীয়াভাৱে গোৰেশ্বৰ অঞ্চলৰ এই নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰি এই মৃদুল দুৱৰী নামৰ এই বিতৰ্কিত তথাকথিত এজন দুৰ্নীতিগ্ৰস্ত বিষয়াই ইয়াত কমিশ্যনৰ অংশত তেওঁ আজি কামৰ আমন্ত্ৰণ দি থকা আমি দেখা পাইছোঁ। আমি লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে গৃহ বিভাগৰ দায়িত্বটো আছে আপুনি প্ৰমোদ বড়ো ডাঙৰীয়া BTC প্ৰমোদ বড়ো ডাঙৰীয়াও আহ্বান জনাইছোঁ যে BTCত যদি দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীসকলক নাকি নলগায় তেনেহ'লে অনতিপলমে এই BTC ছুইজাৰলেণ্ড হ'বলৈ নাযায়। নিশ্চয় ইয়াত শোষণৰ ৰাজনীতি চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰি দেখুৱাই নহ'ব, চাকৰিৰ পৰা আমি বৰখাস্ত হোৱাটো বিচাৰিছোঁ।